এইফালে আমি খাম এতিয়া পানী মানে বহুত গৰম লাগিছে তো গাইস ফাইনালি আমাৰ ইফালে লাঠি কটা হৈ গ'ল তো hey guys, good morning and welcome back to my new vlog. তো গাইস বহুত গৰম দিছে চাওক একদম ঘামি চামি কিবা হৈ গৈছো আপোনালোকে তো কেমেৰাত ভালকে দেখা নাপাব তো বহুত দিন মূৰত ব্লগিং কৰি আছো তো আজি আমি গৈ আছো আম মেংগো খাবলৈকে শাট আপ ইন মেংগো আম খাবলৈকে গৈ আছো আজি What? তো আগত দুজনটো বন্ধু ৰখি আছে তো তেওঁলোকৰ লগতে আজি মানে আম খাবলৈ যাম আজি তো এতিয়া এইফালে আমি চাইকেল লৈছো তো এতিয়া আমি চাইকেলখন লৈ এতিয়া লেটস গো তো আমাৰ চাইকেলখন চাওক এইফালে আৰু ধূলি হৈ গৈছে এইলা মুছা নাই ন বহুত দিন মুছা নাই সেইবাবে অলপমান ধূলি হৈ তো গাইছ এইফালে চাওক আমি ইয়ালৈ দা তো এতিয়া মানে আমি এইফালে গৈ আছো লাঠি কাটিবলৈ আমাৰ দাদাৰ লগত এতিয়া বলক তেওঁ লৈছে খুখুৰি আৰু মই লৈছো এইফালে কুকুৰা দাও সেইখন চাওক কিমান বিশাল তো এতিয়া আমি তাৰ লাঠি কাটিব লাগিব তো যিহেতু আমবিলাক গছৰ ওপৰত আছে তো সেইবিলাক আমি পাৰিব লাগিব তাৰপিছত খাব লাগিব মজাকে দেখাইছোঁ সেইবিলাক তো চাই থাকক গাইছ এইফালে আমাৰ লাঠি কটা হৈ গ'ল চাওক এইফালে এইবিলাক লৈছোঁ লাঠি তো এতিয়া মানে এই লাঠিৰে আমি এতিয়া যামগৈ মানে আম পাৰিবলৈকে তো এতিয়া লেটছ গো আমি এইফালে চাওক চেল্ফি ষ্টিক লৈ আহিছোঁ মানে লোকেল চেল্ফি ষ্টিক তো তথাপিও কথা নাই চলি যায় এইবিলাক তো এতিয়া লেটছ গো আমতল তো গাইছ আমি ফাইনেলি আহি পালোঁ এইফালে আম গছৰ তল এইফালে চাওক ওপৰত এয়া তো আমি আম তলত আহি পাইছোঁ তো এতিয়া আমি মানে এতিয়া অলপমান সময় ৰখি দিছোঁ যিহেতু আমাৰ বন্ধু এজন আহি আছে তো তেওঁ আহিলে মানে এতিয়া আমি আম খাবলৈ যাম সেইফালে চাওক সেই গছডালৰ ওচৰত মানে তাতে আমি আম খাবলৈ যাম এতিয়া তো আমি এতিয়া ৰখি আছোঁ তো তেওঁক মাতোঁ এতিয়া তো তাৰপিছত আমি আম খাবলৈ যাম এইফালে আমি খাম এতিয়া পানী মানে বহুত গৰম লাগিছে মজা তো গাইছ আমাৰ এইফালে পানী আনিছে আৰু এইফালে চাওক আমাৰ দাদাই নিমখ জ্বালা লৈ আহিছে তেওঁৰ লগতে এতিয়া আম খাবলৈ যাম আমি সকলোৱে এইফালে এতিয়া পাৰো গৈ গছত গৈ এতিয়া লেটছ গো গাইছ লেটছ গো আমাৰ ফাইনেলি এতিয়া আমি আহি পেলাই এইফালে আমাৰ গছৰ তলত এইফালে আমি এতিয়া মানে আম দাফিয়াম এইফালে চাওক লাঠি আমাৰ আক্ৰমণ কৰিলে এইফালে অ' মাই গড তো এতিয়া আমি এনেকৈ দাফিয়াম তো শুনছে Oh my god প্ৰথম আম গাইছ প্ৰথম আম এইফালে চাওক ফাটি গ'লে এয়া মানে পকিছে মজাকে এতিয়া খাই আছোঁ সকলোৱে মিলি আমি খামি চামি এইফালে আম পাৰিলোঁ এইফালে চাওক তো এতিয়া চিনেমেটিক দেখাইছোঁ মজাকে এতিয়া আমি আপোনালোকে এই চিনেমেটিকটো চাই লওক আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত ক'ব যাযাবৰী মোৰ মনৰ কথা ক'ব তো গাইছ আমি ফাইনেলি আম চাম পালে আপোনালোকক চিনেমেটিক চাই আপোনালোকে কেনেকুৱা পালে ক'ব আৰু আমি এতিয়া আম চাম পাৰিলোঁ তো গাইছ এতিয়া আমি যাবলৈ ওলালোঁ এইফালে পানী চানী লৈ আম চাম লৈ তো এতিয়া আমি সেইফালে যাই আছোঁ তো সেইফালে বেক টু বেকগ্ৰাউণ্ডত আপোনালোকে দেখি আছে তো সেইফালে নদী আছে তো তাৰ ওচৰত আমি গৈ আছোঁ তাৰ ওচৰত গৈ মজাকৈ খাই আছোঁ আপোনালোকক দেখাইছোঁ লোভ লাগি যাব আপোনালোকৰ বিশালতা বুকুতে লৈ ফুৰো বতাহতে নাচি ফুৰো দূৰণিতে পুখুৰীৰ কোলে মোহনা গীত গোৱা গানে গানে আঁকি দিয়ে প্ৰকৃতিৰে আলপনা সিয়াতে ৰং খানে ফুলৰে পাহি মেলে আহতৰে জোৰ মলয়া বতাহে পথৰে মই এটি পঢ়ি উৰি ফুৰো তনুৱা মন আজি পাখি মেলি দূৰণিৰে দেশৰে মাটিত ফুৰো আজি বিচাৰিছো এজাক বতাহ আপোনজনৰ সুবাস ভৰি
সেউজী বসুন্ধৰা তো গাইছ আমাৰ মানে সেইফালে চিনেমেটিক দুইটা কোতে এইফালে আম উঠি গৈছিল তো এইফালে আমি লৈ আহিলোঁ আমকেইটা এইফালে চাওক পাছিলে আমি নদীৰ পাৰৰ পৰা মজাকে আহিলোঁ এইফালে চলি তুলি মুখ চুখ ধুই মানে ইমান গৰম লাগিছে কি ক'ম আপোনালোকক তো এতিয়া আমি এই পথাৰৰ মাজতে খাওঁগৈ তো এতিয়া আমকেইটা চিলাওগৈ প্ৰথম তাৰপিছত মজাকে খাই দিওঁ আৰু আপোনালোককো চিনেমেটিকত দেখাইছোঁ তো আপোনালোকে কমেণ্ট কৰি ক'ব যে চিনেমেটিকবিলাক কেনেকুৱা লাগিছে যিহেতু মই আজি নতুন কেমেৰামেন লৈ আহিছোঁ সুন্দৰজ্যোতি মোৰ বন্ধু তো তাক কেমেৰামেন লৈ আহিছোঁ আজি তো আপোনালোকে চিনেমেটিকবিলাক চাই কেনে পাইছে আপোনালোকে কমেণ্টত ক'ব প্লিজ এতিয়া আৰু কলেজ নাযাওঁতে আৰু যিকেইদিন ফূৰ্তি কৰিব পাৰোঁ সেইকেইদিন কৰিলোঁ তাৰপিছত কলেজত গ'লে আৰু সময় নহ'ব আৰু সেইবাবে গভীৰতা আকাশৰ বিশালতা বুকুতে লৈ ফুৰো বতাহতে নাচি ফুৰো দূৰণিতে পক্ষীৰ কুলে মুখনা গীত গোৱা গানে গানে হৈছে তো ফাইনেলি আমাৰ এতিয়া খাই বৈ সকলো শেষ হৈ গ'ল তো এতিয়া মানে আপোনালোকক খোৱাখিনি নেদেখুৱালোঁ তো এইবিলাক আমি জাবৰ তাবৰবিলাক পেলাই দিলোঁ তো এতিয়া আমি ঘৰলৈ যাম আৰু এই আমটো মানে আমি ঘৰলৈ লৈ যাম এতিয়া বুলি ভাবিছোঁ যিহেতু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব চেনেলটো নতুনকৈ চাই আছোঁ যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম এটা নতুন ভিডিঅ'তে নতুন জাগাতে তেতিয়ালৈকে এটা বাই বাই দিয়ে প্ৰকৃতিৰে আলপনা